কিনকিনীয়া বৰষুণৰ মাজে মাজে আৰু একা বেকা পথেৰে আমি এনেকৈ গুৱাহাটী অভিমুখে কাহিলী পুৱাতে যাত্ৰা আৰম্ভ কৰি দিলোঁ। আৰু গুৱাহাটী কিয় গৈ আছোঁ আৰু গুৱাহাটীৰ পৰা ক'লৈ যাম আপোনালোকক সকলোখিনি জনাম আৰু সকলোকে জনাইছোঁ সুপ্ৰভাত। ভিডিঅ'টো কণ্টিনিউ কৰিব। আৰু গৈ পালোঁগৈ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ। এতিয়া ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ নতুন নামাকৰণ কৰা হ'ল। আমি আহি পালোঁহি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু আমি সোমাই পোনতে বৰ্ডিং পাছ বনাই ল'লোঁ। বৰ্ডিং পাছ বনাই হৈ গ'ল আমাৰ এতিয়া। হঠাতে কাৰেণ্টটো গুচি গ'ল, আকৌ আহিল যেনিবা। এয়াৰপৰ্টতো কাৰেণ্ট যায়, চাই লওক। আমি সদায় কৈ থাকোঁ আমাৰ তাতহে কাৰেণ্ট যায় দেখিছে, এয়াৰপৰ্টতো কাৰেণ্ট যায়। ফ্লাইটত উঠাৰ সময় হৈ গ'ল আৰু ফ্লাইটত উঠিম আৰু চুইটকৈ যাম চেন্নাই পামগৈ। মানে গৈ আছোঁ আজি চেন্নাই। এই ধুনীয়া ফ্লাইটখনত উঠিলোঁ আৰু উঠিয়ে ছিটত বহি দিলোঁ। আৰু এতিয়া কিমান সোনকালে গৈ পাওঁ এইটোহে কথা আৰু। নীলা বগা আকাশৰ ৰংবোৰ চাই চাই গৈ থাকিলোঁ আৰু গৈ পাম এতিয়া আমি চেন্নাই। আৰু নামি দিলোঁ চেন্নাই এয়াৰপৰ্ট। চাওকচোন কি সুবিশাল এই এয়াৰপৰ্টটো আৰু কি সুন্দৰ পৰিৱেশ। চেন্নাই এয়াৰপৰ্টক বিদায় জনাই আমি আমাৰ মূল লক্ষ্যস্থান চেন্নাই যি এপ'ল' হস্পিটেল আছে তালৈকে যাম। আৰু আমাৰ বাবে ৰৈ আছে বিশেষ গাড়ী আৰু তাতে উঠি আমি গৈ পাম আমাৰ মূল লক্ষ্যস্থান চেন্নাই এপ'ল' হস্পিটেল। আমাক নিবলৈ অহা গাড়ীখনত উঠি ল'লোঁ আৰু এতিয়া চাবচোন হা, মোৰ বন্ধু দীপাংকৰ লগ পাই গ'লোঁ। নিজৰ মানুহ লগ পোৱাৰ আনন্দই বেলেগ চাওক।